আৰু এইবিলাক লাহে লাহে বিলুপ্ত হৈ গৈ আছে। তো মই ভাবিছোঁ ফকিৰা গ্ৰামত প্ৰত্যেক ল'ৰা ছোৱালীসকলক এনেকুৱা এটা সুযোগ দিয়া হওক যাতে নেকি নিজৰ টেলেণ্টটো শ্ব' কৰিব পাৰে। আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আছিল কেটাগৰী বি কেটাগৰী। তো প্ৰায় 1000 ল'ৰা ছোৱালী ইয়াতে পাৰ্টিচিপেট কৰিছে ফকিৰা গ্ৰাম 7টা ৱাৰ্ডৰ। তো ভাল সঁহাৰি পোৱা গৈছে, ভাল ছাপোৰ্ট পোৱা গৈছে। মই ভাবোঁ আপকামিং আগন্তুক দিনত আৰু ধুনীয়াকৈ এই প্ৰগ্ৰামটো আমি এক্সাৰচাইজ কৰিম, ভালকৈ অৰ্গেনাইজ কৰি পেলাই ল'ৰা ছোৱালীসকলক সেই টেলেণ্টটো আমি আগুৱাই লৈ যাম। ল'ৰা ছোৱালী খালি আকৰ্ষিত হোৱা নাই, চবেই আজিকালি মোবাইলৰ প্ৰতি এডিকশ্যন। কাৰণ আজিকালি মোবাইলত গেম আছে, এণ্টাৰটেইন আছে, ৰীল আছে। তো এইটো এটা আজিকালি আমি দেখা পাওঁ যে আগতে আমি যে বন্ধু বান্ধৱ যেতিয়া কোনোবা দোকানত বহি কথা পাতিছোঁ, পাৰ্কত গৈছোঁ কথা পাতিছোঁ, আজি 3জন বন্ধু বা 3জন বান্ধৱী একলগত ফুৰিব গৈছে, ষ্টেচনত বহি আছে, ৰেলৰ অপেক্ষা কৰি আছে, কিন্তু গোটেই মানুহ নিজা নিজা মোবাইল লৈ ব্যস্ত। সেইটো কেৱল বাচ্চা নহয়, এডিকশ্যন ফৰ অল পিপল, নট অনলি চাইল্ড, ইচ এণ্ড এভৰি বয়জ এণ্ড গাৰ্লছ, ইচ এণ্ড এভৰি লেডিজ এণ্ড জেণ্টছ, এভৰি ওৱান ইজ এডিক্টেড ফৰ মোবাইল। মই ভাবোঁ যে এডিকশ্যন হোৱা ভাল, বাট এডিকশ্যনটো অভাৰ হ'ব নালাগে। যিকোনো বস্তুত এডিকশ্যন লাগিব, এডিকশ্যন নহ'লে নহয়। তো চাণক্য ডাঙৰীয়া কৈছিলে যে যিটো অতিৰিক্ত হ'ব সেইটো বিষ, সেইটোৱে পয়জন। চ' মোবাইলটো দৰকাৰ। মোবাইলো মই নকওঁ যে মোবাইল আজিকালি গুগল মানে টিপি মাৰিলে আমেৰিকাত গৈ মেছেজ পায় উইথিন ছেকেণ্ড। সেইকাৰণে মোবাইল দৰকাৰ, বাট মোবাইলত সদায় যদি আমি ফণ্ড অফ হৈ থাকোঁ, মোবাইলত যদি সদায় আমি কনচেনট্ৰেট কৰি থাকোঁ, তেনেহ'লে আমি মেমৰি লছ কৰাৰ লগে লগে নিজৰ কেৰিয়াৰৰ প্ৰতি আমি মানে দূৰত পৰি যাম। সেইকাৰণে বাচ্চাসকলক এনেকুৱা অনুষ্ঠান দিয়া হৈছে যে মোবাইল বাদ দি পেলাই চিত্ৰাংকন কৰক, আৰ্ট কৰক, কনচেনট্ৰেশ্যন পাৱাৰ বাঢ়ক, সেইটোৱে। নিশ্চয় গাৰ্জিয়ানসকলক আহ্বান জনাম। মানে গাৰ্জিয়ান আপুনি চাওকচোন, আজি বন্দে ভাৰত ফাউণ্ডেশ্যন NGO, বন্দে ভাৰতী ফাউণ্ডেশ্যন NGOৰ ল'ৰাকেইটা ইমান ধুনীয়া ইনিচিয়েটিভ লৈছে। আপুনি ক'ত দেখা পায় আজিকালি চিত্ৰাংকন? আমি আগতে সৰু থাকোঁতে ঘৰতে আমি আম আঁকাইছোঁ, কঁঠাল আঁকাইছোঁ, পেঁপে মানে পপিতা, অমিতা আঁকাইছোঁ, এনেকুৱা আমি বহুত বস্তু চিত্ৰাংকন কৰিছোঁ। আজিৰ দিনত ক'ত আছে আৰ্ট? আজিকালি ল'ৰা ছোৱালীয়ে আৰ্ট পেপাৰ কি বস্তু নুবুজে, স্কেচ পেন কি বস্তু নুবুজে। তো আজি বন্দে ভাৰতী ফাউণ্ডেশ্যন NGO ল'ৰাসকলে যি প্ৰয়াস কৰিছে, প্ৰত্যেক অভিভাৱকসকলে ইমান ভাল পাইছে। আৰু মই EM হিচাপে, লোকেল MCLA হিচাপে মই যিমান পাৰিছোঁ সহায় সহযোগ কৰিছোঁ। আৰু আপোনালোকে ভালদৰে জানে যে এইবিলাক এক্টিভিটিছত, কামত মোৰ সহযোগ সদায় থাকে। এইবিলাক সামাজিকমূলক কামত অৰূপ কুমাৰ দে নাম্বাৰ 1, এইটো মই মানে বেলেগে ক'ব নালাগে, মই নিজে কৈ দিওঁ। কাৰণ মই জানো না মই কি কৰিছোঁ কি কৰা নাই। এই ফকিৰা গ্ৰাম সমষ্টিত মই জিকাৰ পিছত ৰাইজৰ কাৰণে আৰু ভাল ভাল অৰ্গেনিক কাম কৰাৰ কাৰণে কি কৰিছোঁ মইহে জানো, বেলেগে কি কয় নকয় মই নাজানো। তো সেইকাৰণে কৈছোঁ যে বন্দে ভাৰতী ফাউণ্ডেশ্যন যে এই কামটো কৰিছে, খুব ধুনীয়া কাম কৰিছে। ৰাইজৰ যথেষ্ট সহযোগ পাইছোঁ। আগন্তুক দিনতো আৰু ৰাইজ বিচাৰিছে যে এনেকুৱা কামত লিপ্ত হোৱা। এই ছামাৰ ভেকেশ্যনটো গ'ল, স্কুল বন্ধ আছিলে, এই স্কুল বন্ধৰ সময়ত ল'ৰা ছোৱালীবিলাক এই চিত্ৰাংকনত এংগেজ হৈ আছিলে। আগন্তুক দিনত আমি প্ৰত্যেক মাসকলৰ, মহিলা লেডিজ ভণ্টিসকলৰ, বাইদেউসকললৈ এটা আমি চিন্তা চৰ্চা চলাই আছোঁ। তেওঁ প্ৰত্যেক ঘৰে ঘৰে দিয়া হ'ব, প্ৰত্যেক ঘৰে ঘৰে বন্দে ভাৰতী ফাউণ্ডেশ্যন কাম কৰিব। আৰু মই MCLA হিচাপে যথেষ্ট সহায় সহযোগ কৰিম। এংগেজ থাকিব লাগিব মানে এতিয়া। সেইকাৰণে আপোনালোকেও অলপ সাংবাদিক হিচাপে পলিটিকেল প্ৰগ্ৰামটো কভাৰেজবিলাক বাদ দি পেলাই এনেকুৱা অনুষ্ঠানো অলপ প্ৰচাৰ কৰক, কভাৰেজ কৰক, মই আহ্বান জনাম। মানে পলিটিকেল নিউজ আপোনালোকে সাংবাদিক লাগিব, কিন্তু তাৰ লগে লগে এইবিলাক নিউজ যদি আপোনালোকে অলপ ভালকৈ ব্ৰডকাষ্ট কৰে, তেনেহ'লে মই ভাবোঁ যে কিছুমান যিবিলাক নন পলিটিকেল ল'ৰাবিলাকেও এটলিষ্ট ভাল পাব যে নহয়, সংবাদ মাধ্যমত কেৱল খালি পলিটিকেল নিউজেই দেখুওৱা নহয়। সংবাদ মাধ্যমত যিবিলাক নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনে কাম কৰি আছে, ইতিবাচক কাম কৰি আছে, গঠনমূলক চিন্তাধাৰা কৰি আছে, সেইবিলাকো দাঙি ধৰিব লাগে। আমাৰ লাষ্ট 4 দিন ধৰি যিটো আমাৰ মেগা সামাৰ আৰ্ট কম্পিটিশ্যন হৈ গ'ল ফকিৰা গ্ৰামৰ 8টা ৱাৰ্ডৰ, এইটো আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছিল। আমাৰ প্ৰথমতে আমি আমাৰ অৰূপ কুমাৰ দেৰ সহযোগত আমি প্ৰত্যেক ঘৰে ঘৰে গৈ 1200 ঘৰত গৈ আমি আৰ্ট কিট আৰু ফৰ্ম ডিষ্ট্ৰিবিউট কৰিছিলোঁ। তাৰ ভিতৰত আমাৰ 980 ষ্টুডেণ্টে এই কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছে। ইয়াৰে আজি আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈ আছে। আমাৰ মুখ্য অতিথি হিচাপে আমাৰ মাননীয় অৰূপ কুমাৰ দে মহোদয় আছিল, আমাৰ এইখন স্কুলৰে প্ৰিন্সিপাল বাইদেউ আছিল, আৰু আমাৰ ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট আৰু সদস্যবৃন্দ আছিল।
এনেকুৱা খালি আমাকে নহয়, যিয়ে সমাজমূলক কাম কৰে, যিয়ে সমাজৰ ভালৰ কাৰণে কাম কৰে, ছাৰে সদায় তেওঁলোকক সহায় কৰে। তো আমিও এইটো এখন শিল্পৰ এখন উৎসৱ, আমি শিল্পৰ উৎসৱই ক'ব লাগিব, এইটো শিল্পৰ এখন উৎসৱ আমি কৰিলোঁ। ছাৰে আমাক বহুত হেল্প কৰিছে, তাৰ বাবে ছাৰক আমি অশেষ ধন্যবাদ দিছোঁ।